নমস্কাৰ আজি আমি কেইটামান নতুন ট্ৰিকৰ বিষয়ে আলোচনা কৰিম যদি পৰীক্ষাত এনেকৈ দিয়া থাকে আৰু এইটোৰ ভ্যালু উলিয়াব দিয়ে তেন্তে একেবাৰে ইজি একো ডাঙৰকৈ কৰিবলগীয়া নাই এনেকৈ যদি 6 6 এনেকৈ এইকেইটা আছে তেনেহ'লে আমি 6 টো কিহৰ পূৰণফল হিচাপে লিখিব পাৰোঁ 2 * 3 আৰু পূৰণফলটো এনেকৈ লিখিব লাগিব যাতে এইটোৰ পিছৰটো লিখিলে পূৰণফলটো মানে 6 হয় তাৰ মানে 2 * 3 6 1 * 6 কৰিলে কিন্তু নহব এটো 1 * 6 so 6 হয় কিন্তু এটো নহব 2 * 3 6 হ'ব লাগিব মানে ক্ৰমিক সংখ্যাৰ পূৰণফল হিচাপে লিখিব লাগিব তেতিয়া এই দুটাৰ মাজৰ গ্যাপ কিমান হ'ল 1 আৰু ইয়াত যদি প্লাস চিন থাকে গোটেইকেইটা প্লাস প্লাস থাকে তেনে এই দুটাৰ আমি ডাঙৰটো লিখি দিম ইয়াৰ आंसर হ'ব 3 ঠিক আছে একেবাৰে ইজি 1 সেকেন্ডত হৈ যায় এটো তাৰ পিছত যদি এনেকৈ 6 6 এনেকৈ আছে কিন্তু মাইনাস চিন আছে তেনেহলে আমি কি একেদৰে লিখিম 2 * 3 6 আৰু মাইনাস থকাৰ বাবে সৰুটো ইয়াৰ आंसर হ'ব 2 একেবাৰে ইজি নেক্সট নাম্বাৰ 3 যদি 12 থাকে 12 টো আমি কেনেকৈ লিখিব পাৰো 3 * 4 একদম ক্ৰমিক সংখ্যা দুটা 3 আৰু 4 টো 3 * 4 12 প্লাস আছে সেইকাৰণে 4 টো হ'ব প্লাস থাকিলে কি হয় ডাঙৰটো আৰু মাইনাস থাকিলে কি হয় সৰুটো ইয়াৰ आंसर কি হ'ব সেইকাৰণে 4 এটো হ'ল টাইপ 1 নেক্সট আহিল টাইপ 2 নেক্সট টাইপ 2 টো কেনেকুৱা যদি আমি পূৰণফল হিচাপে লিখিব নোৱাৰো এতিয়া 3 টো দুটা ক্ৰমিক সংখ্যাৰ পূৰণফল হিচাপে আমি লিখিব নোৱাৰো 3 3 3 এনেকৈ আছে তেতিয়া আমাৰ এটা ফৰ্মুলা আছে ফৰ্মুলাটো হ'ল কি একেবাৰে ইজি 4a + 1 টো ৰুট ওভাৰ ভিতৰত লিখিলে হ'ল তাৰছত ইয়াৰ এটা +1 আৰু এটা দিলে হ'ল আৰু তলত 2 এটো কি এটো হ'ল এই 3 কেইটা 3 3 3 কেইটা এই ফৰ্মুলা মতে আমি বহাই দিলে 4 * এৰ ভ্যালু কিমান হ'ব ইয়াত 3 +1 আৰু +1 বাহিৰত এটা আছে আৰু 2 ইয়াৰ ভ্যালু কিমান হ'ব 4 3 * 12 12 * 13 ৰুট ওভাৰ 13 + 1 ডিভাইডেড বাই 2 এটো হ'ল ইয়াৰ आंसर এনেকুৱা আহিলে আৰু যদি এনেকৈ 3 3 3 এনেকৈ মাইনাস থাকে মাইনাস থাকিলে ফৰ্মুলাটোত ইয়াত অকল মাইনাস চিহ্ন ডাল দিলে হ'ল কেনেকৈ হ'ব ফৰ্মুলাটো ৰুট ওভাৰ 4a + 1 ইয়াত -1 বাই 2 এটো ফৰ্মুলা কৰিলে কি হ'ব आंसरটো আপোনালোকে নিজে উলিয়াব তাৰছত টাইপ 3 কেনেকুৱা এনেকৈ যদি ৰুট ওভাৰ 13 13 ইয়াত প্লাস মাইনাস একো নাই দেই পূৰণ হৈ আছে ইনটু হৈ আছে তেতিয়া आंसर কি হ'ব তেতিয়া आंसर এইটো যদি ইনফিনিটি লৈকে থাকে সব ইনফিনিটি লৈকে আছে দেই সব ইনফিনিটি লৈকে আছে অসংখ্য তাৰ মানে এতিয়া ইয়াত যদি এটো ইনটু থাকে আৰু সব একে একে সংখ্যা থাকে তেনলে आंसरটো কি হ'ব ডাইৰেক্ট 13 লিখি দিলে হ'ল এটো একো কৰিবৰ দৰকাৰ নাই একেবাৰে ইজি প্ৰসেস